গুড ইভিনিং এভৰিৱান। তো প্ৰায় এতিয়া 3:30 বাজিলে মই উঠিছোঁ। মানে কি হয়, মোৰ নাইট ডিউটি চলি আছে। চ' মৰ্ণিং আহি পেলাই ফ্ৰেছ হৈ খাই বৈ শুই গ'লে আৰু একদম ইভিনিং উঠা হয়, কাৰণ গোটেই ৰাতিটো খোৱা নহয় যিহেতু। তো নাইট ডিউটি কৰি আহিলোঁ। আৰু হায়দৰাবাদৰ এটা কথা কি, আমাৰ অসমত কেইটা 4:30, 5টা এনেকুৱা বজাত গধূলা হৈ যায়গৈ, কিন্তু হায়দৰাবাদত প্ৰায় 7টা বজালৈকে পোহৰ হৈ থাকে। তাৰপিছত লাহে লাহে আন্ধাৰ হয়। তো এতিয়া 3:30 বাজি গ'ল, জাষ্ট উঠিলোঁ মই। তো ঘৰলৈ যাম বুলি ভাবি আছোঁ, আৰু ঘৰলৈ যাবলৈ মাজত মাথো কেইটামান নিম। গোটেই জাৰ্ণিটো মই দেখুৱাবলৈ চেষ্টা কৰিম। এইকেইদিন ইমান ভিডিঅ'টো ইণ্টাৰেষ্ট নাপাব, কিয়নো মোৰ ডিউটিও চলি আছে, আৰু সেই মাজতে অলপ টাইম দিব চেষ্টা কৰিম। ভিডিঅ' মানে ডেইলি ব্লগ হিচাপত বনাব চেষ্টা কৰিম। মানে বাহিৰৰ লাইফটো অলপ এক্সপ্ল'ৰ কৰিব বিচাৰিম। তাৰ উপৰিও আমাৰ ঘৰত যোৱা আছাম টু হায়দৰাবাদ ৰাইড কেনেকুৱা হয়, শ্বপিং কেনেকৈ কৰিম, বা ঘৰত যাবলৈ কেনেকৈ মানুহবোৰ প্ৰিপেৰেশ্যন চলায়, সকলোবোৰ বস্তু দেখুৱাবলৈ চেষ্টা কৰিম। বৰ্তমান সময়ত এতিয়া মই উঠিলোঁ আৰু মই ফ্ৰেছ হৈ ল'ম, তাৰপিছত বাকীখিনি দেখুৱাম। এতিয়া ভাত পানী বনাব লাগিব। বাহিৰৰ লাইফটো সম্পূৰ্ণ দেখা পাব 2-3 দিনত। তাৰপিছত দেখিব আমাৰ হায়দৰাবাদ টু আছাম ৰাইড, তাৰপিছত আমাৰ গাঁৱৰ কিছুমান পৰিৱেশ দেখুৱাম। ডেইলি ব্লগ ছিষ্টেমত বনাম। তো এইকেইদিন ইমান ভাল নাপাব পাৰে ভিডিঅ'টো চাই, কিয়নো এতিয়া হায়দৰাবাদত মই ডিউটিৰ মাজত অলপ টাইম ওলোৱাটো ইমান ইণ্টাৰেষ্ট নাপাব বা ইমান জ'চ দেখা নাপাব পাৰে। কিন্তু ইয়াৰ পৰা যেতিয়া অসমলৈ যাম, অসমত গৈ এটা ধামাকা ভিডিঅ' আহিব। মানে অসমলৈ যোৱাৰ পৰা আছামৰ হায়দৰাবাদ টু আছাম ৰাইডটোক সম্পূৰ্ণ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ব্লগ বনোৱা তেনেকৈ অভ্যাস নাই যিহেতু। তো সেয়াই আৰু চাবত আপোনালোকে ছাপোৰ্ট কৰিব। আৰু ভিডিঅ'কেইটা মই প্ৰমিছ ইউ যে ভিডিঅ'কেইটা বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে এইকেইদিনৰ, একদম শ্বপিং কৰাৰ পৰা ঘৰত যোৱালৈকে। তো প্লিজ ছাপোৰ্ট কৰিব। আৰু ভিডিঅ'টো ব্লগ আগবাঢ়োঁ। মই প্ৰথমে ফ্ৰেছ হৈ আহোঁ, তাৰপিছত বনোৱা কৰা কৰিম, কি কৰিম চাই থাকক। মই ফ্ৰেছ হৈ গ'লোঁ বৰ্তমান। তাৰপিছত দোকানলৈ অকণমান যাবলগীয়া আছে, কিয়নো দোকানত 2-এটা বস্তু আনিবলগীয়া আছে। সেইটো লৈ আহিম। লগতে এইটো গ'লে কিবা এটা সুকীয়া হায়দৰাবাদক থুলমূলকৈ এই গাঁওখনৰ পৰিৱেশ এটা দেখুৱাবলৈ চেষ্টা কৰিম, কিয়নো মই দুদিনমান পিছত কৈছোঁৱেই অসমলৈ গৈ আছোঁ। তেতিয়া অসমত গৈ সেইটো দেখুৱাবলৈ চেষ্টা কৰিম। যিসকলে হায়দৰাবাদত আজিলৈকে আহি পাইছে তেওঁলোকেতো গম পায় যে আমাৰ হায়দৰাবাদৰ বা বাহিৰৰ পৰিৱেশটো কেনেকুৱা। যিসকলে আহি পোৱা নাই তেওঁলোকক এটা থুলমূলকৈ মানে অভিজ্ঞতা দিবলৈ চেষ্টা কৰিম বা দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যিসকলে এতিয়া হায়দৰাবাদতে আছে বা বাহিৰতে আছে, তেওঁলোকক ধুনীয়াকৈ আমাৰ বাহিৰৰ মানে অসমৰ যিটো পৰিৱেশ, সেইটো পৰিৱেশটো ভালকৈ এবাৰ আকৌ দেখুৱাম। চবেই চাই ভাল পাব বুলি আশা কৰিছোঁ। মাজত মাথো কেইটামান দিন গৈ আছোঁ বুলি মই কৈছোঁৱেই। তো চাই থাকক। এতিয়া বৰ্তমান দোকানলৈ অকণমান ওলাই যাম। এইটোৱে আমাৰ কেম্পাছটো। ইয়াতো আমাৰ অসমৰ মানুহ থাকে, ইয়াত বেলেগ মানুহ থাকে। তো এতিয়া ওলাই আহিছোঁ। ৰ'ব গাঁওখন দেখুৱাৰ আগতে দুটামান কথা ক'ম। মানে কি, এতিয়া চাওক, গাঁও বুলি ক'লে আমাৰ মনলৈ কেনেকুৱা এটা পৰিৱেশ মনলৈ আহে যে এটা সেউজ পৰিৱেশ হ'ব। কিন্তু এই হায়দৰাবাদত গোটেই গাঁওখনত হিচাপত 3জোপামান গছ আছে। এনে কোৱা নাই যে আমাৰ অসমখন সোণৰ অসম। ইয়াত দেখুৱাম মই এতিয়া এডাল দুবৰি বন দেখা নাপাব। গোটেই গাঁওখনৰ ভিতৰত 3জোপামান গছ পাব। হিচাপত 3জোপা গছ গোটেই গাঁওখনত, এডাল দুবৰি বন নাই। মানে এনেকুৱাই আৰু ইয়াত কি কওঁ। যাওঁ দোকানলৈ বুলি। দৌৰি গুচি আহিলোঁ। মানে কি হ'ল, গাঁৱৰ পৰিৱেশটো দেখাম বুলি ভাবিছিলোঁ যদিও মোৰ এইখিনিতে ভুল এটা হৈ গ'ল যে মই ভিডিঅ' বনাই এই ৰুমটো লক কৰি থৈ নগ'লোঁ। চ' ইমান ভালকৈ দেখুৱাব নোৱাৰিলোঁ। ঘপকতে মনত পৰিলে
মুঠতে বস্তুকেইটা লৈছোঁ আৰু দৌৰি গুচি আহিছোঁ, কাৰণ ইয়াত চুৰটো বহুত হৈ যায়। ইয়াত 10-15 মিনিটত মোবাইল চোবাইল যি থাকে ভিতৰত বহুত বস্তু চুৰ হৈ যায়। চ' দৌৰি গুচি আহিলোঁ। পাহৰাতে দুৱাৰখন মাৰি থৈ মানে লক কৰি থৈ নগ'লোঁ যিহেতু। চ' যি কি নহওক আৰু দেখুৱাম, কাৰণ আজিয়েই শেষ নহয়, এয়া মাথো আৰম্ভণিহে। চব দেখুৱাম যিমান পাওঁ, ঠিক আছে। এজন আমাৰ ৰুমমেট আহি পালে বৰ্তমান সময়ত, আহি পেলাই পূৰা ডিউটিৰ পৰা আহি পেলাই লগালগ কামত লাগি গৈছে। কি বনাই আছে? শুকান মাছ লৈ আহিছে। ৰুমৰ অৱস্থা অলপ বেয়া হৈ আছে, কাম কৰিবলৈ। এই বাহিৰত থাকিলে বাহিৰৰ লাইফটো এনেকুৱাই আৰু। চাই দিয়া বিকিতা এবাৰ। বিকিতা, বিকিতা সময় নাই। এয়া চব্জি মোৰ কাৰণে বনাই থৈছিলে, মই নাখালোঁ, শুই থাকিলোঁ। এতিয়া শুকান মাছ বনাব। বিকিতা একচুৱেলি স্পেচিয়েল খানা বনায়, তো আমাৰ মাষ্টাৰ চেফ ক'ব লাগিব ৰুমৰ। তো এতিয়া ধুনীয়াকৈ বনাব, খাম। এই বহুত টকা এডালত থাকেহে এনেকৈ, চুলি তুলি নেকাটে, লেভেল। দিনত 1000-1500 টকা কামায়। এই জনা 2000 টকা, মই কম কৈছোঁ, 2000 টকা কামায় দিনত। দিছ ইজ ব্ৰেণ্ড। ধেমালি ধুমলা চলি থাকিব। এইখিনি যে বাচন যে দেখিছে যে, এতিয়া ধুব লাগিব মই। মানে বস্তুটো এনেকুৱা, বাহিৰৰ লাইফটো এনেকুৱাই, ঘৰত গৈ পেলাই মানে কি, মই অলপ কম কাম কৰোঁ ৰুমত, সেইটো কাৰণে কৈছে আৰু, ক'ব একো নাই। এতিয়া এই বিকিৰাই বনাব, আমি খাম আৰু। মানে মাষ্টাৰ চেফ ৰুমক কৈছোঁ, আৰু যিকোনো কাম হ'লে মানে একবাৰ ক'বলগীয়া নহয় যে কৰ বুলি, নিজে নিজে কৰিব। বাহিৰত গ'লে এতিয়া যে ইয়াত যে বাচন যে ধুই আছে যে, কাম যে কৰি আছে যে, ঘৰত গ'লে কেনেকুৱা এটা লেভেলত থাকিব বাৰু। পূৰা গভৰ্ণমেণ্ট জব কৰি আছে, কোটি টকা কামাই আহিছে, এইটো ছিষ্টেমত মানে চব এনেকুৱা, অকল বা মই বুলি নহয়, চব এনেকুৱা। ঘৰত গ'লে এটা লেভেলতে থাকে। আৰু মাজত কেইটামান দিন, ইয়াতো বেছি দিন নাই আৰু, 10-11 তাৰিখ মানে গৈ আছে, আৰু মোৰ গৈ আছোঁ লাহেকৈ। তো চাই থাকক আৰু, গ'লে ধেমালি ধুমলা হৈ থাকিব। এতিয়া আমাৰ বিকিতাই খানা বনাব, মই টেষ্ট কৰিম। টেষ্ট কৰাটো এটা বহুত ডাঙৰ কাম। জাজ ক'ব গ'লে টেষ্ট কৰিব জানিব লাগিব। ভাত দিলে ৰেডি কৰি মই বনালোঁ ক'ব পাৰি আৰু। বনোৱা নাটক কৰিলে ভিডিঅ'ৰ আগত, গোটেইখিনি মই বনালোঁ। এইটো হৈ গ'ল শুকান মাছ, আলু, চয়াবিন, কিবা কিবি, আচাৰ। এইটো দিনৰ চব্জি আছিলে, এইটো বাৰু এতিয়া বনোৱা হ'ল। তাৰপিছত এইখিনি ভাতটো আছিলে, দুপৰীয়াৰ কাৰণে থৈ দিছিলে মোৰ কাৰণে। এই মহাজনে মোবাইলত বিজি, তো খাওঁ আৰু, খোৱাটো নেদেখুৱাওঁ, মুখ লাগিব নে কি বিকিতা? এইফালে ভেৰি গুড। তো খাই লওঁ আৰু, ই খাই আছে আৰু, মুখ লগাওক, বহুত টকা কামাই আছে। ইয়াত যে ইমানখিনি যে বাচন যে আছে যে, এতিয়া কোনে ধুব বুলি ভাবিছে আপোনালোকে? মই ধুম বুলি ভাবিছে নেকি? মই বাচন that? A few moments later. 2,000 years later. খোৱা হৈ গ'ল, ঘৰ খোৱা হৈ গ'ল, ভাত খোৱা হৈ গ'ল। আকৌ এতিয়া ৰাতিৰ কাৰণে বনাব লাগে, বনাম অলপ লাহেকৈ। তেতিয়ালৈকে বাই বাই। প্ৰায় ৰাতি 8টা বাজিলে, এতিয়া চব্জি বনাই আছোঁ। তাৰপিছত ৰুমৰ এজন আহি পাব আৰু 4টা বজাত আহি পাব, মানে 8টা বজাত ছুটি হয়, আহোঁতে আধা ঘণ্টা লাগিব চাগে। এতিয়া আপোনালোকে লক্ষ্য কৰিছে নাই নাজানো, এই ভিডিঅ'টো বাহিৰত থকা ল'ৰাবোৰে বাহিৰৰ কামখিনিৰ উপৰিও ৰুমৰ বা ঘৰৰ যিখিনি বেছিক কাম থাকে, ঘৰ সাৰা, বাচন ধোৱা, ভাত বনোৱা ইত্যাদি ইত্যাদি, গোটেইখিনি নিজে কৰিবলগীয়া হয়। গতিকে কোনোবা ছোৱালীয়ে যদি বাহিৰত থকা ল'ৰা ভাল পাই আছে, তেওঁলোকৰ কাৰণে এটা সুবিধা হ'ব যে ঘৰত লাগা মানে বনোৱা কৰাত অলপ সহায় কৰি দিব পাৰিব। আৰু এটা প্ৰব্লেম হ'ব কি, টকা পইচা বৰ বেছি নাথাকে দিয়ক বাহিৰত থকা ল'ৰাহঁতৰ।
চলি যাব লঘোণেতো নেমাৰে চলি যাব আৰু ওপৰতে এটা প্লাছ পইণ্ট হ'ল কি বাহিৰত থকা ল'ৰা মানে কি নিজৰ দমত নিজে চলি আছে আৰু লগতে ঘৰখনকো চলাই আছে তো সেইটোতো একো প্ৰব্লেম নাপায় চলি থাকিব ধুনীয়াকৈ তো যিবোৰে বাহিৰত থকা ল'ৰা ভাল পাই আছা আই এগ্ৰি উইথ ইউ লাইক এটা কৰি দিবা এয়া চব্জি বনি আছে উতলি আছে তো গোটেইখিনি দেখুৱাই নাথাকোঁ ক্লিপ হিচাপত দেখুৱাম ভিডিঅ' বহুত দীঘল হৈ গৈছেগৈ গাইজ 10টা বজাৰ পৰা ডিউটি আছে চ' এতিয়া 9:30 বাজি গ'ল মই ওলাই ল'লোঁ পূৰা যাওঁ চলো হেডফোনডাল লগাই লওঁ গান শুনি যাম ৰাস্তাটো ইমান ভিডিঅ' কৰি নাযাওঁ কাৰণ ইয়াত অলপ আনচেফ হৈ যায় ভিডিঅ' কৰি যাওঁ মোবাইল চবাইল থপিয়াই লৈ যাব পাৰে তো যাওঁ গানটো লগাই লওঁ ধুনীয়াকৈ শুনি যাওঁ চলো তো গুড ইভিনিং এভৰিৱান ফাইনেলি ডিউটি জইন কৰিলোঁ মই এতিয়া শেষত এটা কথা ক'ম ভিডিঅ'টো সমাপ্তি দিনটো সমাপ্তি ক'ব গ'লে মোৰ বাৰু এতিয়া ডিউটি চুৰু হৈছে সেইটো কথা বেলেগ আৰু ডিউটি টাইমত মই ভিডিঅ' নবনাওঁ বুলি ভাবিছোঁ কাৰণ কোম্পানীৰ কিছুমান ৰুল ৰেগুলেশ্যন থাকে আৰু এই ভিডিঅ'ৰ মাজত কেমেৰা শ্বুট কৰি পেলাই ডিউটি গোটেইখিনি বস্তু মই ৰিভিল কৰিব নোৱাৰোঁ কোম্পানীৰ যি কাম হয় আৰু মই বেলেগৰ নিচিনা বহুত ধনী বা লাক্সাৰী লাইফষ্টাইল এটা দেখাব নোৱাৰোঁ যিমানটো পাৰিছোঁ যেনেকৈ থাকোঁ মই চিম্পুল লাইফষ্টাইল আৰু মই সেইটো দেখুৱাওঁ কাৰোবাৰ লগত ধেমালি কৰোঁ কিবা কৰোঁ নিজৰ হিচাপত কৰোঁ আৰু সেইটো দেখুৱাম তো শেষলৈকে যদি আপোনালোকে ভিডিঅ'টো চাইছে প্লিজ ৰিকুৱেষ্ট কৰিছোঁ লাইক এটা কৰি দিব কমেণ্টত জনাব নিজৰ মতামত আৰু আমাৰ ফেমিলি সৰু ফেমিলিটোৰ মাজত জইন হ'ব ছাবস্ক্ৰাইব কৰি দিব যাতে মই ভিডিঅ' নেক্সট যেতিয়া এৰিম সৰ্বপ্ৰথমে আপুনি পায় ধন্যবাদ গোটেই ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ বাই বাই কাইলৈ আকৌ লগ পাম মই কথা দিছোঁ ৰেগুলাৰ এটা ভিডিঅ' এৰিম ডেইলি ব্লগ